নমস্কাৰ ওয়েলকাম বেক টু মাই চেনেল পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আপোনালোকক দেখাবলৈ লৈছো এটা জেলি কেক আগাৰ-আগাৰ পাউডাৰ ব্যৱহাৰ কৰিনো মই কেকটো কেনেদৰে বনালো চাওচোন আহক তাৰ কাৰণে লৈছো কল দুটা আপেল এটা ডালিম এটা চেৰি এপেকেট আৰু অলপমান আঙুৰ ইয়াত আপোনালোকে আৰু ফলমূল এড কৰিব পাৰে মই বেছি ব্যৱহাৰ কৰা নাই গুটি ফলমূলখিনি মই সৰু সৰু টুকুৰা কৰি পেলাই কাটি ৰাখিছো এয়া দেখিছে নহয় ডালিম গুটিখিনি উলিয়াই লৈছো আনফালে মই গেছত এখন সসপেন তুলি দিছো এয়া সসপেনটো তোলাৰ পাছত মই দিছো এটো হাফ লিটাৰ পানী নৰমেল পানী তাৰ পিছত অকমান কম হোৱা যেন দেখি আৰু অলপ ইয়াত এড কৰিছো অকনমান বেছি এড কৰা নাই এইখিনি অলপমান উতল আহিবলৈ দিম উতল অহাৰ পাছত অলপমান চেনি দিম চেনিটোৰ জোখমতে মানে নিজে যিমান খাই হিমান দিব মই বেছি দিয়া নাই অলপমান দিছো 3-4 চামুচ দিছো আৰু এয়া চেনিখিনি ভালদৰে মিক্স নোহোৱালৈকে মই ঘুটি ৰাখিছো কাৰণ তলত লাগি গলে বেয়া লাগিব এয়া তাৰ পাছত মই ইয়াত এড কৰিম আগাৰ-আগাৰ পাউডাৰ বেছি নাই দিয়া 3 চামুচ দিছো চামুচখনে সম্পূৰ্ণকৈ দিয়া নাই এই পাউডাৰটো অনলাইনতো পাব আপোনালোকে অফলাইনতো পাব এয়া চামুচখনেৰে আধা আধাকৈ দিছো দেখিছে নহয় আপোনালোকে এয়া এই মিশ্ৰণখিনি পুৰা সম্পূৰ্ণকৈ উতল আহিব লাগিব উতল অহাৰ পাছত যিখিনি ফেন হয় সেই ফেনখিনি মই কাহিৰ দিম কাৰণ কাহি নিদিলে যি মিশ্ৰণখিনি ভাল নালাগিব এয়া দেখিছে নহয় ইয়াৰ ওপৰত ফেন উঠিবলৈ আৰম্ভ কৰিছে মই ফেনখিনি কাহি দিছো এইদৰে মিশ্ৰণখিনি হৈছে গৈ আৰু আনফালে মই এখন সসপেন দি পেলাই তাত অলপমান জেলি পাউডাৰ দিছো তাত কোনো ধৰণৰ চেনি দিয়া নাই গুটি চেনি তেনি সব মিক্স হৈ থাকে পাউডাৰখিনি এয়া বাটি এটাত কাহি ৰাখিম কাহি ৰখাৰ পাছত 2 বা 3 মিনিটৰ ভিতৰত জেলি ৰেডি হ'ব এয়া বাটিটো দেখিলে নহয় ধুনিয়াকৈ এয়া জেলি বনি গল যিখিনি মই আগাৰ-আগাৰ পাউডাৰ মিশ্ৰণখিনি বনাইছিলো এয়া মই এটা বেলেগ এটা টিন লৈছো ফলমূলখিনি এড কৰি পেলাই ইয়াত তলত ফলমূলখিনি দি দিম এয়া ফলমূলখিনি ধুনিয়াকৈ সজাই দিছো যাতে দেখিবলৈ ধুনিয়া হয় তাৰ পাছত মিশ্ৰণখিনি অলপ এচামুচ কৈ দি যাম এইদৰে সজাই দিছো দেখিবলৈ ধুনিয়া লগাকৈ আয়া তাৰ পাছত এচামুচ কৈ দি গলে অলপ টাইমৰ পাছত সেট হৈ যাব এয়া এয়া চাওকচোন ধুনিয়াকৈ সেট হৈ গৈছে আনটো লেয়াৰ মই দিছো অলপমান ফলমূল দি পেলাই আকৌ দিম সোনকালে বনাব খুজিলে অলপ দেৰি ফ্ৰিজতো ৰাখিব পাৰে আপোনালোকে যদি টাইম নাথাকে মাজে মাজে মই যিখিনি জেলি বনাইছিলো সেইখিনিও এড কৰিবলৈ চেষ্টা কৰিছো জেলিও দি দিছো অলপমান দেখিবলৈ ভাল লাগিব এয়া চাওকচোন গোটেই ফলমূলখিনি দি দিছো দেখিবলৈ ধুনীয়া লাগিছে নহয়নে এয়া তাৰ পাছত মই এই মিশ্ৰণখিনি অলপকৈ দি দিছো আনফালে এটা আকৌ সসপেন পাতি পেলাই অলপমান আগাৰ-আগাৰ পাউডাৰ আছিলে জুস মিশ্ৰণ আছিলে সেই মিশ্ৰণখিনিৰ লগত অলপমান গাখীৰ এড কৰিছো কাৰণ ওপৰ লেয়াৰটো মই গাখীৰ দিম তাৰ পাছত অলপমান আগাৰ-আগাৰ পাউডাৰ মিক্স কৰিছো তাৰপা গৰম কৰিছো অলপমান ইয়াত চেনি দিয়া নাই কাৰণ আগৰ মিশ্ৰণখিনিত আছিলে যিহেতু সম্পূৰ্ণকৈ উতল আহিবলৈ দিম উতল অহাৰ পাছত আকৌ সেই
যিখিনি কেক আধা বনি আছিলে সেই বনাখিনিৰ ওপৰত আকৌ দি দিম। এয়া এইখিনিৰ ওপৰত বাকি দিছোঁ চাওকচোন। অলপ দেৰি ৰখাৰ পাছত আমাৰ কেকটো ধুনীয়াকৈ ছেট হৈ গ'ল। এয়া দেখিলে নহয়। এখন চুৰি লৈছোঁ, চুৰি লৈ পেলাই ছাইডৰখিনি অকণমান এৰাবৰ কাৰণে চুৰিখন ভৰাই ভৰাই দিছোঁ। এয়া ধুনীয়াকৈ এৰি গৈছে, মানে আমাৰ কেক সম্পূৰ্ণ ৰেডি। এখন প্লেট লৈছোঁ, প্লেটত এনেকৈ চচটো উবুৰিয়াই দি পেলাই দিয়াৰ পাছত চাওকচোন কেকৰ টেক্সচাৰটো কেনেকৈ আহিছে। মই এপিচ কাটি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ কেনেকুৱা হৈছে। আপোনালোকেও খাই চাব, এনেকৈ ল'ৰা ছোৱালীয়ে বহুত ভাল পায়। তাতে ফল মূল দিয়াৰ কাৰণে বহুত হেল্ডিও হয়। এবাৰ ঘৰত নিশ্চয় ট্ৰাই কৰি চাব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিলোঁ নতুন এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে। বাই।